हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज आम क्लास 6 और चैप्टार 10 अखंड संख्या कर चावा 10.2 क्वेश्चन नम्बर 1, 2, 3 और 4 समाधान करिम। सो प्रथमते आम क्वेश्चन नम्बर 1 2 समाधान करिम। सो क्वेश्चन नम्बर 1 कि कैसे जदि हिमा +3 डबात थाके और बिहे चका लगुआ चकीत -2 टिपे तेन्ते तेओ कोनटो डबात उपनीत हब डबा स्थानान्तरित होवाटो गाणितिकभावे प्रकाश करा। चोआ এইটোৰ এনসাৰ কৰাৰ আগতে আমাৰ এই গোটেইখিনি আগত ভালকে বুজিব লাগিব। সো আমি এইখিনি আগত বুজিম, সব বুজি পাবা চাই যোৱা। প্ৰথমতে আমি শিকিম সংখ্যা ৰেখা মানে কি। সো সংখ্যা ৰেখা মানে এনেকুৱা এটা ৰেখা থাকিব, ৰেখাটোৰ একদম মাজত জিৰো থাকিব আৰু জিৰোৰ এইটো ফালক সোঁফাল বুলি কোৱা হয় আৰু জিৰোৰ এইটো ফালক বাওঁফাল বুলি কোৱা হয়। এতিয়া চোৱা সোঁফালে ধনাত্মক সংখ্যা থাকে। স্যার ধনাত্মক সংখ্যা মানে কি যিবোৰ সংখ্যাৰ আগত প্লাস চিন থাকে। সো 1 আগত প্লাস আছে, 2 আগত প্লাস আছে, 3 আগত প্লাস আছে, এইবোৰ হৈছে ধনাত্মক সংখ্যা। আৰু বাওঁফালে ঋণাত্মক সংখ্যা থাকে। স্যার ঋণাত্মক সংখ্যা মানে কি ঋণাত্মক সংখ্যা মানে যিবোৰ সংখ্যাৰ আগত মাইনাস চিন থাকে। সো 1 আগত মাইনাস আছে, 2 আগত মাইনাস আছে, 3 আগত মাইনাস আছে, এইবোৰ হৈছে ঋণাত্মক সংখ্যা। গতিকে ইয়াক কোৱা হয় সংখ্যা ৰেখা। সংখ্যা ৰেখা ইয়াক কোৱা হয়। মাজত জিৰো থাকিব, সোঁফালে ধনাত্মক সংখ্যা থাকে, বাওঁফালে ঋণাত্মক সংখ্যা থাকে। সংখ্যা ৰেখা বুজি পাইছা? এতিয়া চোৱা তোমালোকৰ কিতাপত এটা যাদুকৰী ৰেলগাড়ীৰ বিষয়ে আছে, মানে মেজিকেল ট্ৰেইন। এই যাদুকৰী ৰেলগাড়ীটোৱে এই সংখ্যা ৰেখাৰ নিচিনা আচৰণ কৰে। চোৱা যাদুকৰী ৰেলগাড়ীটোৰ মাজৰ ডবাটোক ডবা জিৰো বুলি কৈছে, কাৰণ সংখ্যা ৰেখাৰ মাজত জিৰো থাকে, সেইকাৰণে মাজৰ ডবাটোক ডবা জিৰো বুলি কৈছে। চাবা কিতাপত। আৰু চোৱা এই জিৰো ডবা জিৰোৰ সোঁফালৰ ডবাকেইটাৰ নাম দিছে R1, R2, R3, R4 এনেকৈ নাম দিছে। আৰু ডবা জিৰোৰ বাওঁফালৰ ডবাকেইটাৰ নাম দিছে L1, L2, L3, L4, L5। বুজি পাইছা? এতিয়া যদি এই ৰেলগাড়ীটোক আমি সংখ্যা ৰেখাৰ লগত তুলনা কৰোঁ, মানে সংখ্যা ৰেখাই মানে ৰেলগাড়ী, তোমালোকক সংখ্যা ৰেখাটোক ৰেলগাড়ীৰ সৈতে তুলনা কৰি বুজাই আছে। বুজি পাইছা? সংখ্যা ৰেখাটোক ৰেলগাড়ীৰ লগত তুলনা কৰি তোমালোকক বুজাই আছে। গতিকে এই ৰেলগাড়ীটোক যদি আমি সংখ্যা ৰেখাৰ লগত তুলনা কৰোঁ, মাজৰ ডবাটোক জিৰো কৈছে, সংখ্যা ৰেখাৰ মাজত জিৰো, গতিকে ইয়াত আমি জিৰো লিখিব পাৰি। এই ডবাকেইটাৰ নাম দিছে R1, R2, R3, সংখ্যা ৰেখাত কি থাকে +1, +2, +3, গতিকে এইকেইটাৰ নাম আমি দিব পাৰোঁ +1, +2, +3, +4, +5, কোৱাইটো কি হ'ব +6, এইটো +7। আৰু চোৱা এইটো জিৰোৰ বাওঁফালে কি থাকে ঋণাত্মক সংখ্যা থাকে, মানে -1, -2, -3, -4, -5। এইখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা এই ৰেলগাড়ীটো এনেকুৱা ধৰণৰ, ধৰা তুমি R4 ডবাত যাবা বুলি ভাবিছা, তুমি ডাইৰেক্ট R4 ডবাত যাব নোৱাৰিবা। প্ৰথমে তোমাৰ ডবা জিৰোত যাব লাগিব। ডবা জিৰোত গৈ তাৰ পিছতহে তুমি R4 ডবাত যাব পাৰিবা। এজ ইট ইজ ধৰা তুমি L2 ডবাত আহিবা বুলি ভাবিছা, প্ৰথমে তোমাৰ ডবা জিৰোত যাব লাগিব, তাৰপিছত বাওঁফালে দুটা ডবা ইফালে আহিব লাগিব। বুজি পাইছা? এতিয়া তোমালোকৰ কিতাপত এটা হুইল চেয়াৰ কৈছে। হুইল চেয়াৰ বুজি পোৱা নহয়, মানে যিবিলাক চেয়াৰত চকা লগোৱা থাকে। বুজি পাইছা? এতিয়া চোৱা এই হুইল চেয়াৰটোত এনেকুৱা এটা বুটাম ছিষ্টেম আছে। বুটাম মানে বৰ্ড লগোৱা আছে। লিফ্ট চাইছে নহয়, লিফ্ট ডাঙৰ ডাঙৰ শ্বপিং মলত গ'লে যে পোৱা যায়, প্লাছ টিপিলে ওপৰত যাব পাৰি, মাইনাছ টিপিলে তলত যাব পাৰি। বুজি পাইছা? এনেকুৱা এটা বৰ্ড লগোৱা আছে। এই হুইল চেয়াৰটোত ধৰা তুমি R4 ডবাত যাব বুলি ভাবিছা, ডাইৰেক্ট তুমি হুইল চেয়াৰেৰে ডবা জিৰোত যাবা, পিছত তোমাৰ খোজকাঢ়ি যাব নালাগে। এই হুইল চেয়াৰটোত এনেকুৱা এটা বৰ্ড লগোৱা আছে, R3 ডবাত যাব বুলি ভাবিছা, গতিকে তুমি সোঁফালে গৈ আছা, প্লাছ টিপি 3 টিপি দিবা, 3 নম্বৰ ডবাত পাই যাবা। বুজি পাইছা? প্লাছটো কিয় টিপিছোঁ, কাৰণ আমি সোঁফালে গৈ আছোঁ, সেইকাৰণে প্লাছ টিপিছোঁ। প্লাছ চিনে সোঁফাল বুজায় আৰু মাইনাছ চিনে বাওঁফাল বুজায়। বুজি পাই আছা নহয় তোমালোকে? মাইনাছ চিনে বাওঁফাল বুজায়। এতিয়া ধৰা তুমি R6 ডবাত যাব বুলি ভাবিছা, গতিকে তুমি এই হুইল চেয়াৰেৰে ডবা জিৰোত গ'লা, ডবা জিৰোত গৈ তুমি R6 ডবাত যাবা, গতিকে সোঁফালে গৈ আছা, সোঁফালৰ কাৰণে প্লাছ টিপিবা, 6 নম্বৰ ডবাত গৈ আছা, 6টো টিপি দিবা, হৈ গ'ল। বুজি পাই আছা? এতিয়া ধৰা তুমি L5 ডবাত আহিবা বুলি ভাবিছা, গতিকে হুইল চেয়াৰেৰে ডবা জিৰোত যাবা, তাৰপিছত
কোনফালে আহিবা বাওফালে আহি আছা বাওফালৰ কাৰণে তোমাৰ মাইনাছ টিপিব লাগিব আৰু 5 নম্বৰ দবাত আহিবা সেইকাৰণে 5 টিপিব লাগিব মানে -5 বুজি পাইছা এইখিনি যদি এইখিনি বুজি পাইছা এতিয়া আমি কুৱেশ্যনটো কৰিম চোৱা যদি হিমা +3 দবাত থাকে মানে এজনী ছোৱালী আছে হিমা নামৰ চোৱা ছোৱালীটো মই আঁকি আছো হিমা নামৰ এজনী ছোৱালী আছে এই ছোৱালীজনী +3 দবাত আছে বুলি কৈছে +3 মানে তোমালোকৰ কিতাপত +3 দবাক R3 দবা নাম দিছে গতিকে +3 দবাত আছে কৈছে হিমা ভালকে চাই যোৱা আৰু বিহে চকা লগোৱা চকীত -2 টিপে তেন্তে তেওঁ কোনটো দবাত উপনীত হ'ব হিমা +3 দবাত আছে আৰু এই চকা লগোৱা চকীত -2 টিপিছে সো -2 টিপিছে +3 দবাত আছে -2 টিপিছে তেন্তে হিমা কোনটো দবাত উপনীত হ'ব চোৱা +3 দবাত আছে -2 টিপিছে মাইনাছৰ কাৰণে বাওফাল আহিব মাইনাছৰ কাৰণে বাওফালে কাৰণ মাইনাছে বাওফাল বুজায় মাইনাছৰ কাৰণে বাওফাল আহিব আৰু 2ৰ কাৰণে দুটা দবা বাওফালে আহিব বুজি পাই আছা নহয় +3 দবাত আছে -2 টিপিছে মাইনাছৰ কাৰণে বাওফালে আহিব 2ৰ কাৰণে দুটা দবা বাওফালে আহিব এটা দুটা মানে এই R1 দবাত হিমা উপনীত হ'ব R1 মানে +1 দবা তোমালোকে এনসাৰটো +1 দবা বা R1 দবা বুলি ক'ব পাৰিবা কাৰণ তোমালোকৰ কিতাপত এই +1 দবাটোক R1 দবা বুলি কৈছে বুজি পাইছা গতিকে এতিয়া আমি এনসাৰটো কৰিম চোৱা 1 নম্বৰটোৰ এনসাৰ সলিউশন বুলি দিব পাৰা কি হ'ব যদি হিমা +3 দবাত থাকে আৰু বিহে চকা লগোৱা চকীত -2 টিপে তেন্তে তেওঁ কোনটো দবাত উপনীত হ'ব R1 দবাত উপনীত হ'ব +1 R1 দবাক মই +1 বুলি কৈছো +1 বা R1 যেটো লিখা দুইটাই শুদ্ধ +1 বা R1 দবাত উপনীত হ'ব এতিয়া চোৱা তাৰ পিছত কি কৈছে দবা স্থানান্তৰিত হোৱাটো গাণিতিকভাৱে প্ৰকাশ কৰা এইটো অংকৰে মানে অংক কৰি বুজাই দিব কৈছে এতেকে আমি কৰিম এইটো +3 দবাত আছিল তেও -2 টিপিছে গতিকে কোনটো দবাত উপনীত হ'ব সো এইটো পিছৰ অংক যেতিয়া কৰিম এইবিলাক অংক আমি ভালকে বুজি পাম এতিয়া এইটো বুজি লোৱা যদি এটা প্লাসৰ থাকে এটা মাইনাসৰ থাকে সো 3 ৰ আগত প্লাস আছে 2 ৰ আগত মাইনাস আছে এটা প্লাসৰ এটা মাইনাসৰ থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা 3 ৰ পৰা 2 গলে কিমান হয় 1 এতিয়া এয়াত কোনটো চিন আহিব ডাঙৰটোৰ আগত যেটো চিন আছে সেইটো চিন আহিব ডাঙৰটোৰ আগত প্লাস আছে প্লাস চিন আহি গল গতিকে এইটো আমি অংকৰে প্ৰকাশ কৰি দেখুৱাই দিলো এইখিনি নোট কৰি লোৱা এতিয়া সো আমি 2 নম্বৰখিনি কৰিম সো 2 নম্বৰত কি কৈছে চোৱা তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা এতিয়া এইখিনি কৰাৰ আগত আমাৰ এইখিনি বুজিব লাগিব এইখিনি বুজিলে আমি এইবিলাক কৰিব পাৰিম চোৱা ইয়াত দুটা লাইন লিখিছো এইকেইটা মুখস্থ কৰা একে চিন যোগ মানে একে চিন থাকিলে যোগ কৰিব লাগে বেলেগ চিন বিয়োগ মানে বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে এতিয়াই মুখস্থ কৰা একে চিন যোগ বেলেগ চিন বিয়োগ এতিয়া আমি এইখিনি কৰিম চোৱা 5 ৰ আগত প্লাস আছে 3 ৰ আগতো প্লাস আছে দুইটা চিন একে চিন থাকিলে কি কৰিব লাগে যোগ কৰিব লাগে গতিকে আমি যোগ কৰি দিম 5 + 3 কিমান হয় 8 এতিয়া কি চিন একে আছিল চিনটো প্লাস একে আছিল গতিকে ইয়াত প্লাস আহিব বুজি পাই আছা এতিয়া চোৱা 5 ৰ আগত মাইনাস আছে 3 ৰ আগতো মাইনাস আছে চিনটো একে মাইনাস ইয়াতো মাইনাস একে চিন থাকিলে আমি কি কৰিম যোগ কৰিম চোৱা 5 ৰ লগত 3 যোগ কৰি দিয়া 8 কি চিন একে আছিল মাইনাস চিন একে আছিল গতিকে মাইনাসটো দি দিলো বুজি পাইছা এতিয়া চোৱা 3 নম্বৰটোত 5 ৰ আগত প্লাস চিন আছে 3 ৰ আগত মাইনাস চিন আছে বেলেগ চিন থাকিলে কি কৰিম বিয়োগ কৰিম সো এতিয়া বিয়োগ কোনটোৰ পৰা কৰিম বিয়োগ আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম 5 ৰ পৰা 3 গলে কিমান 5 ডাঙৰ 3 সৰু 5 ৰ পৰা 3 গলে কিমান 2 এতিয়া স্যার চিন কোনটো আহিব সো ডাঙৰটোৰ আগত যেটো চিন আছে সেইটো চিন আহিব বুজি পাইছা বেলেগ চিন 5 ৰ আগত প্লাস আছে 3 ৰ আগত মাইনাস আছে বেলেগ চিন থাকিলে আমি বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম তাৰ পিছত ডাঙৰটোৰ আগত যেটো চিন আছে সেইটো চিন আহিব বুজি পাইছা এতিয়া 4 নম্বৰ চোৱা 5 ৰ আগত মাইনাস আছে 3 ৰ আগত প্লাস আছে বেলেগ চিন কি কৰিম বিয়োগ কৰিম চোৱা কোনটোৰ পৰা বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো 5 ৰ পৰা 3 5 ডাঙৰ 3 সৰু 5 ৰ পৰা 3 বিয়োগ কৰা 2 এতিয়া চোৱা কোনটো চিন আহিব ইয়াত ডাঙৰটোৰ আগত যেটো চিন আছে সেইটো চিন আহিব বুজি পাইছা এইখিনি নোট কৰি লোৱা এতিয়া আমি এইখিনি কৰিম
এতিয়া চোৱা এ নম্বৰটোত কি কৈছে এ নম্বৰটোত কৈছে +2 + +1 মান কিমান হয় এইটো কৰি প্লাস কৰি কিমান মান হয় ইয়াত আমাৰ লিখিব দিছে গতিকে ইয়াত আমি কৰি লম চোৱা এ নম্বৰটোত কি আছে সলিউশন কৰিবা এনেকে সলিউশন দিবা +2 + +1 ইয়াত চোৱা ব্ৰেকেট আছে ইয়াত ব্ৰেকেট আছে আৰু ইয়াত ব্ৰেকেট আছে ব্ৰেকেট থাকিলে এটা কাম কৰি লবা চোৱা কি কৰিবা ব্ৰেকেটটো ওপেন কৰিবা এতিয়া ব্ৰেকেট ওপেন কৰিলে চোৱা তোমালোকৰ হেইটো জানিব লাগিব মানে প্লাসে প্লাসে কি হয় প্লাসে প্লাসে প্লাস হয় মনত ৰাখিবা দুটা প্লাস একেলগত থাকিলে প্লাস হৈ যাব প্লাসে মাইনাসে মাইনাস প্লাস আৰু মাইনাস একেলগত থাকিলে এটা মাইনাস হৈ যাব আকৌ মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে প্লাস বুজি পাইছা মানে যদি দুটা চিন থাকে আমাৰ এটা চিন বনাব লাগে বুজি পাইছা এনেকে দুটা চিন একেলগত থাকিলে প্লাসে প্লাসে প্লাস হৈ যায় মানে এটা চিন হৈ যাব আকৌ এনেকে দুটা চিন একেলগত থাকিলে প্লাসে মাইনাসে মাইনাস এটা হৈ যাব মানে দুটা চিন থাকিলে এটা চিন বনাব লাগিব বুজি পাইছা এজ ইট ইজ দুটা মাইনাস একেলগত থাকিলে মাইনাসে মাইনাসে প্লাস বুজি পাইছা এতিয়া সো আমি ইয়াত ব্ৰেকেটটো ওপেন কৰিম সো ইয়াত +2 আছে +2 আহিব এটা চিনে আছিল +2 আহিব ইয়াত চোৱা প্লাস আছে আকৌ আৰু এটা প্লাস আছে সো দুটা চিন এক লগত দুটা চিন এক লগত দুটা চিন এক লগত গতিকে প্লাসে প্লাসে কি হয় প্লাস হৈ যাব দুটা চিন থাকিলে এটা চিন কৰিব লাগিব সো প্লাসে প্লাসে +1 আছে লিখি দিলু দুটা প্লাস আছে প্লাসে প্লাসে প্লাস এটা চিন হৈ গল এতিয়া ইয়াত চোৱা এতিয়া আমাৰ এইখিনি বহিব এইখিনি জানিব লাগিব চোৱা 2 ৰ আগত প্লাস আছে 1 ৰ আগত প্লাস আছে একে চিন থাকিলে যোগ কৰিবা চোৱা 2 + 1 3 কি চিন একে আছিল প্লাস চিন একে আছিল গতিকে +3 এইটোৰ আনসাৰ বুজি পাইছা গতিকে ইয়াত কি হ'ব +3 তে চোৱা বি নম্বৰ কি আছে বি নম্বৰত আছে -3 + +1 কি কৰিবা প্ৰথমে ব্ৰেকেটটো ওপেন কৰিবা -3 আছে -3 ইয়াত চোৱা দুটা চিন এক লগত ইয়াতো প্লাস ইয়াতো প্লাস প্লাসে 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 প্লাস গতিকে দুটা চিন এক লগ হৈ প্লাস হৈ যাব এটা চিন হৈ যাব মানে প্লাসে প্লাসে +1 এতিয়া ইয়াত চোৱা 3 ৰ আগত মাইনাস 1 ৰ আগত প্লাস বেলেগ চিন থাকিলে বিয়োগ কৰিম কোনটোৰ পৰা বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো 3 ৰ পৰা 1 3 ডাঙৰ 1 সৰু 3 ৰ পৰা 1 গলে 2 এতিয়া চিন কোনটো আহিব ডাঙৰটোৰ আগত যেটো চিন আছে হেইটো চিন আহিব গতিকে এইটোৰ আনসাৰ -2 তোৰ আনসাৰ কি হ'ব -2 সো সি নম্বৰ কি আছে চোৱা সি নম্বৰ আছে +3 + -4 কি কৰিবা ব্ৰেকেটটো ওপেন কৰা +3 চোৱা দুটা চিন এক লগত আছে ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাসে মাইনাসে কি হয় মাইনাস গতিকে ইয়াত দুটা চিন থাকিলে এটা চিন হ'ব আৰু এটো প্লাসে মাইনাসে -4 ইয়াত কি আছে চোৱা এটা মাইনাস এটা প্লাসৰ এটা মাইনাসৰ বেলেগ চিন বিয়োগ কৰিবা কোনটোৰ পৰা বিয়োগ কৰিবা ডাঙৰটোৰ পৰা সৰুটো 4 ডাঙৰ 3 সৰু 4 পৰা 3 গলে 1 ডাঙৰটোৰ আগত মাইনাস আছে গতিকে ইয়াত মাইনাস আহিব গতিকে এইটোৰ আনসাৰ হ'ব কি -1 বুজি পাইছা এতিয়া আমি ডি নম্বৰ কৰিম সো ডি নম্বৰ কি আছে তোমালোকে তলে তলে কৰি যাবা মোৰ জায়গা নাই কাৰণে এনেকে কৰি আছো সো ডি নম্বৰটো কি আছে -2 + -2 ইয়াত চোৱা কি কৰিবা ব্ৰেকেটটো ওপেন কৰা -2 চোৱা দুটা চিন এক লগত এটা চিন কৰিব লাগিব প্লাসে মাইনাসে -2 ইয়াত চোৱা 2 ৰ আগত মাইনাস একে চিন যোগ কৰি দিয়া চিন চাব নালাগে একে চিন যোগ কৰি দিয়া 2 + 2 কিমান হয় 4 কি চিন একে আছিল মাইনাস চিন একে আছিল গতিকে ইয়াৰ আগত মাইনাস আহি যাব এইটো আনসাৰ তোৰ আনসাৰ হ'ব -4 বুজি পাইছা তে চোৱা ই নম্বৰত কি আছে ই নম্বৰত আছে 0 + +3 এতিয়া চোৱা 0 মানে 0 ৰ লগত যিকোনো সংখ্যা প্লাস কৰা মাইনাস কৰা হেইটোৱে বুজাব সো 0 ৰ লগত যদি 2 প্লাস কৰা +2 হ'ব 0 ৰ পৰা -2 কৰা -2 হ'ব বুজি পাইছা তে চোৱা 0 আছে 0 লিখিলো দুটা চিন প্লাসে প্লাসে +3 0 + 3 মানে +3 হ'ব 0 ৰ লগত যেটো প্লাস কৰা বা মাইনাস কৰা কোনো মেটাৰ নকৰে বুজি পাইছা আৰু সো এফ নম্বৰটোত আছে এফ নম্বৰটোত কি আছে 0 + -3 তো 0 প্লাসে মাইনাসে -3 আছে 3 গতিকে 0 - 3 মানে -3 এইখিনি বুজি পাইছা এইখিনি নোট কৰি লোৱা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 ত কি কৈছে বিভিন্ন দবাৰ পৰা -4 দবাত উপনীত হ'বলৈ কিছুমান সংযুক্ত বুটাম টিপাৰ কৌশল প্ৰকাশ কৰা
মানে বিভিন্ন ডবাৰ পৰা -4 ডবাত উপনীত হ'বলৈ কিছুমান বুটাম টিপাৰ কৌশল প্ৰকাশ কৰিব দিছে এতিয়া চোৱা এতিয়া ধৰা তুমি ডবা 0ত আছা ডবা 0ৰ পৰা মানে বিভিন্ন ডবাৰ পৰা তোমালোকক নিজে কৰিব দিছে বুটাম টিপাৰ কৌশল কৰিব দিছে কোনটো বুটাম টিপিবা ধৰা তুমি +1 ডবাত আছা এই -4 ডবাত আহিব হলে কোনটো বুটাম টিপিব লাগিব ধৰা তুমি ডবা 0ত আছা -4 ডবাত আহিব হলে কোনটো বুটাম টিপিব লাগিব ধৰা তুমি -1 ডবাত আছা -4 ডবাত আহিব হলে কোনটো বুটাম টিপিব লাগিব তো নিজেই কৰিব পাৰিবা তথাপি মই দুটা কৰি দিম বাকি দুটামান তোমালোকে নিজে কৰিবা চোৱা ধৰা তুমি ডবা 0ত আছা গতিকে ডবা মানে -4 ডবাত উপনীত হ'বলৈ কোনটো বুটাম টিপিব লাগিব এক নম্বৰ কথাটো তুমি বাওফালে আহি আছা বাওফালৰ কাৰণে তো মাইনাস টিপিব লাগিব মাইনাসটো টিপিলো তাৰ পিছত কেইটা ডবা বাওফালে আহি আছা -4 ডবাত আহিবলৈ এটা দুটা তিনিটা চাৰিটা -4 টিপিব লাগিব বুজি পাইছা এতিয়া ধৰা তুমি +1 ডবাত আছা -4 ডবাত আহিব লাগে বাওফালে আহি আছা বাওফালৰ কাৰণে মাইনাস টিপিব লাগিব কেইটা ডবা বাওফালে আহি আছা এটা দুটা তিনিটা চাৰিটা পাঁচটা -5 টিপিব লাগিব বুজি পাইছা গতিকে মই এইটোৰ এনসাৰ কৰি দি আছো দুটা কৰি দি আছো বাকি দুটামান কিছুমান কৈছে আৰু দুটা তোমালোকে নিজে কৰিবা চোৱা এনসাৰ বা সলিউশন লিখিলে হল এক নম্বৰ মই কৰি দি আছো চোৱা ধৰা 0 ডবাৰ পৰা -4 ডবাত উপনীত হ'বলৈ কিমান টিপিব লাগিব 0 ডবাৰ পৰা -4 ডবাত উপনীত হ'বলৈ মাইনাস টিপিব লাগিব বাওফালে আহি আছো কেইটা ডবা ইফালে আহিছো এটা দুটা তিনিটা চাৰিটা -4 টিপিব লাগিব -4 টিপিব লাগিব বুজি পাইছা এইটো আৰু এটা চোৱা এতিয়া ধৰা তুমি +1 ডবাত আছা গতিকে +1 ডবাৰ পৰা বাৰে বাৰে -4 ডবাত যাব গৈছে -4 ডবাত উপনীত হ'বলৈ কিমান টিপিব লাগিব +1ৰ পৰা -4 ডবাত আহিবলৈ এক নম্বৰ কথা মাইনাস টিপিব লাগিব কেইটা ডবা ইফালে আহি আছা এটা দুটা তিনিটা চাৰিটা পাঁচটা মানে -5 টিপিব লাগিব হ'বলৈ -5 টিপিব লাগিব এতিয়া 3 নম্বৰ চোৱা ধৰা -1 ডবাত আছা -1 ডবাৰ পৰা -4 ডবাত উপনীত হ'বলৈ কিমান টিপিব লাগিব হেতু নিজে কৰিবা ড্যাশ টিপিব লাগিব এটো তোমালোকে নিজে কৰিবা টিপিব লাগিব এটো নিজে কৰিবা চোৱা -1 ডবাৰ পৰা -4 ডবাত আহিব বাওফালে আহি আছে মাইনাস টিপিব লাগিব বাওফালৰ কাৰণে কেইটা ডবা বাওফালে আহিব এটা দুটা তিনিটা গতিকে -3 টিপিব লাগিব -3 বুজি পাইছা আৰু এটা 4 নম্বৰটো তোমালোকে নিজে কৰিবা ধৰা +3 ডবাত আছে +3 ডবাৰ পৰা -4 ডবাত উপনীত হ'বলৈ কিমান টিপিব লাগিব গোটেইখিনি লিখি তোমালোকে এইটো নিজে কৰিবা বুজি পাইছা এইটো নোট কৰি লোৱা এতিয়া আমি কুৱেশ্যন নম্বৰ 4 সমাধান কৰিম সো কুৱেশ্যন নম্বৰ 4ত কি কৈছে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা সো একেটাই কুৱেশ্যন নম্বৰ 2ৰ নিচিনা সো জাস্ট ইয়াত তিনিটা কৈ আছে সো এ নম্বৰটো আমি কৰিম সো এ নম্বৰটো সমাধান কৰিম মানটো উলিয়াম তাৰ পিছত ইয়াত মানটো বহাই দিম সো কি আছে +1 +4 +-2 বুজি পাইছা এতিয়া সো প্ৰথম কামটো কি আমাৰ ব্ৰেকেট কেইটা খুলিব লাগিব সো ইয়াত +1 আছে +1 লিখিলো ইয়াত সো দুটা চিন আছে এটা চিন কৰিব লাগিব প্লাসে +4 ইয়াত সো দুটা চিন আছে প্লাসে -2 এতিয়া ইয়াত সো কি কৰিবা তোমালোকে সেম মানে একে সাইন থকা সংখ্যা কেইটা এক লগ কৰিবা একে সাইন থকা সংখ্যা কেইটা এক লগ কৰিবা মানে একে চিন থকা সংখ্যা কেইটা এক লগ কৰিবা
সো ইয়াত অলৰেডি এক লগত আছে 1 ৰ আগত প্লাছ আছে 4 ৰ আগত প্লাছ আছে একে চিন থকা সংখ্যা অলৰেডি ইয়াত এক লগ আছে গতিকে একে চিন থকা সংখ্যা কিটা আমাৰ কি কৰিব লাগে যোগ কৰিব লাগে যোগ কৰি দিম 4 + 1 এইটো পিছত কৰিম সো এইটো এনেকৈ থাকিব দিয়া এই মাইনাসটো এনেকৈ থাকিব দিয়া আমি একে চিন থকা সংখ্যা কিটা যোগ কৰিম 4 + 1 5 কি আছে একে চিন থাকিলে যোগ কৰিব লাগিব তাৰ পিছত চিনটো যিটো চিন একে আছিল সেইটো চিন আহে তাৰ পিছত এইটো আমি ইয়াত লিখিম -2 এতিয়া সো আকৌ আৰু এটা কৰিব লাগিব এটা 5 ৰ আগত প্লাস আছে 2 ৰ আগত মাইনাস আছে বেলেগ চিন বিয়োগ কৰিম কোনটোৰ পৰা বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো 5 ৰ পৰা 2 বিয়োগ কৰিলে 3 এতিয়া কোনটো চিন আহিব ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো চিন আহিব হৈ গ'ল এইটোৰ আনসাৰ বুজি পাইছা এতিয়া সো 2 নম্বৰটো বি নম্বৰ কি আছে বি নম্বৰ +4 + -3 ++1 প্ৰথম কামটো কি ব্ৰেকেটটো ওপেন কৰিম +4 দুটা চিন এক লগত আছে প্লাসে মাইনাসে -3 দুটা চিন এক লগত আছে প্লাসে প্লাসে +1 কি কৰিম আমি ইয়াত এতিয়া একে চিন থকা সংখ্যা কেইটা এক লগ কৰিম সো ইয়াত প্লাস আছে ইয়াত মাইনাস আছে একে চিন থকা সংখ্যা এক লগত নাই গতিকে এক লগত কৰিম +4 আছে +4 লিখিলো এতিয়া সো 1 ৰ আগতো প্লাস আছে একে চিন থকা সংখ্যাখিনি আমি এক লগত লিখিলো আৰু 3 টোক এইফালে লিখি দিলো এতিয়া একে চিন থকা সংখ্যাখিনি আমি কি কৰিম যোগ কৰিম 4 + 1 5 চিনটো প্লাস আহিব -3 ইয়াত সো আকৌ বেলেগ চিন ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া ডাঙৰটোৰ আগত প্লাস আছে +2 হৈ গ'ল এইটো এতিয়া সো সি নম্বৰ কি আছে সি নম্বৰ ইয়াত কৰি আছো মই সো -1 ++2 +-3 কি কৰিবা ব্ৰেকেটটো ওপেন কৰিবা -1 দুটা চিন প্লাসে প্লাসে +2 প্লাসে মাইনাসে -3 কি কৰিবা একে চিন থকা সংখ্যাখিনি এক লগ কৰিবা সো 1 ৰ আগত মাইনাস আছে আৰু 3 ৰ আগত মাইনাস আছে এই দুটা চিন একে গতিকে -1 লিখিলো কো -3 একে চিন থকা সংখ্যাখিনি আমি এক লগত লিখিলো তাৰ পিছত +2 টো লাষ্টত লিখি দিলো এতিয়া সো এই দুটা চিন একে আছে আমি যোগ কৰিম 1 + 3 কিমান হয় 4 কি চিন একে আছিল মাইনাস চিন একে আছিল গতিকে মাইনাস চিনটো বহাই দিলো +2 এতিয়া সো ইয়াত কেনেকৈ কৰিম এটা মাইনাস এটা প্লাস বেলেগ চিন বিয়োগ কৰিম কোনটোৰ পৰা বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো 4 - 2 4 ৰ পৰা 2 বিয়োগ কৰিম 4 ৰ পৰা 2 গলে 2 4 ৰ আগত মাইনাস আছে মাইনাস বহাই দিলো হৈ গ'ল অংক ফিনিশ এইখিনি নোট কৰি লোৱা সো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট আৰু ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ